নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ অৰ্জুন টেক চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পিয়ানৰ পদ ওলাইছে। ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আৰু লাষ্ট ডেট কেতিয়া আৰু এপ্লিকেশ্যন মানি কিমান লাগিব, সম্পূৰ্ণখিনি এই ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই যাব। আৰু আগতে এটা ভিডিঅ' বনাইছোঁ আপোনাৰ 10 পাছ কৰা যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে। তো ওপৰত আই বটনত আহিব, তাতে ক্লিক কৰি আপুনি চাব পাৰে ভিডিঅ'টো। তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে আপোনাৰ অফিচ অফ দি চিফ জুডিচিয়েলি মেজিষ্ট্ৰেট মৰিগাঁও আছাম। তো আপোনাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনাৰ 3 ডিচেম্বৰ 2018 5টাৰ পৰা। লাষ্ট ডেট হ'ব আপোনাৰ 18 ডিচেম্বৰ 2018। হয়, ইয়াতে আপোনাৰ বয়স বিচাৰিছে আপোনাৰ জেনেৰেল কাষ্টৰ কাৰণে বিচাৰিছে 18ৰ পৰা 44 বছৰ, OBC আৰু MOBCৰ কাৰণে 18ৰ পৰা 47 বছৰ, SCৰ কাৰণে বিচাৰিছে 18ৰ পৰা 49 বছৰ আৰু STP আৰু STHৰ কাৰণে বিচাৰিছে আপোনাৰ 18ৰ পৰা 49 বছৰৰ ভিতৰত, আৰু PWD কাৰণে আপোনাৰ 18ৰ পৰা 54 বছৰ। আৰু এইটো আপোনাৰ অফলাইন হ'ব, আপুনি অফলাইন আবেদন কৰিব লাগিব। ইয়াৰ মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা তলপিনে ফৰ্মটো আছে, এতিয়া আপুনি এপ্লাই কৰি দিব পাৰিব। সম্পূৰ্ণখিনি আলোচনা কৰি লগতে। আৰু ইয়াতে আপোনাৰ টোটেল পোষ্ট আছে আপোনাৰ 4টা। আৰু ইয়াতে আপোনাৰ যিসকল মৰিগাঁৱৰ বাসিন্দা তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু বাকীবোৰে নোৱাৰে। তো এইটো এটা দুখবৰ। তো এপ্লাই কেনেকৈ কৰিব কৈ দি আছোঁ আপোনাৰ। সেইটো আপোনাৰ এড্ৰেছটো দি চিফ জুডিচিয়েলি মেজিষ্ট্ৰেট মৰিগাঁও আছাম, পিন 782105, এইটো এড্ৰেছত আপুনি পঠাই দিব লাগিব। আৰু এটা আপোনাৰ 5 টকীয়া ষ্টেম্প পষ্টেল এটা লাগিব। তো মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো, আপুনি ভালদৰে পঢ়ি নিশ্চয় এপ্লাই কৰিব পাৰিব। এইখিনিয়ে মেইন। আশা কৰিছোঁ নিশ্চয় বুজিব পাৰিছে বন্ধু বান্ধৱীসকল। কিবা অসুবিধা পালে নিশ্চয় কমেণ্টত জনাব। আৰু অফিচিয়েল ন'টিফিকেশ্যনটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ভালদৰে পঢ়ি আপুনি নিশ্চয় এপ্লাই কৰিব পাৰিব। আজিলৈকে থেংক ইউ, ধন্যবাদ।